কাষত বহি কিনে এই ইয়াতে বহিছিল চাগে গণেশে। তো তাত বহি কিনে গণেশে মহাভাৰতখন লিখিছিল। চাই লওক বেগগুফাৰ ওপৰত শিলবোৰ চাওক, কিবা কিতাপৰ নিচিনা হয় চাওকচোন। পাঁচটা বাজিল মৰ্ণিঙৰ আৰু মই এতিয়া বদ্ৰীনাথৰ হোটেলত আছোঁ। আৰু আজি এটা বেলেগ জেগাত যোৱা কথা এটা আছে, তো তাৰ কাৰণে মই ৰেডি হৈ আছোঁ। বেগবোৰ ইয়াতে ৰুমত থৈ যাম। চাওক বেগ চেগ এনেকৈ ৰুমত থাকি যাব। আৰু মই মুখটো ধুই কিনে গা চা ধুলোঁ, বাকী মোক কোটটো ধুই আছে, ধুই কিনে মই ইয়াৰ পৰা ওলাম সেই জেগাটোলৈকে। আচ্ছা কি জেগা কি হয় নাম কি সেইটো মই আপোনালোকক পিছত ক'ম। বাকী আপোনালোকে কেতিয়াবা ভাবিছেনে যে এই যে মহাভাৰতখন যে আমি যে জানো মহাভাৰত এখন ডাঙৰ মহাকাব্য, সেই মহাভাৰতখনৰ সৃষ্টি ক'ত হৈছিল? মহাভাৰত কাব্যখনৰ সৃষ্টি ক'ত হৈছিল? কোনে লিখিছিল? তো আপোনালোকে চবেই জানে গণেশে লিখিছিল, ব্যাসে কৈ আছিল। বাকী গণেশে ক'ত লিখিছিল, সেই জেগাটো ক'ত? তো বলক আজি সেইবোৰ জেগাত আপোনালোকক দৰ্শন কৰিব লৈ যাম। তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু বাহিৰত এটা দৃশ্য দেখাই দিওঁ আপোনাক। এই চাওক বাহিৰৰ দৃশ্য চাওক, এইটো চাওক, সেইটো বদ্ৰীনাথ মন্দিৰটো। আৰু এইটো চাওক ওপৰত বৰফৰ পোহৰ, বৰফৰ পৰ্বত, ওপৰত চাওক বৰফৰ পৰ্বত। তো বলক বেছি দেৰি নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বহুত ঠাণ্ডা ইয়াতে। বাছ ষ্টেণ্ডত আহিলোঁ, বাছ ষ্টেণ্ড গাড়ী ষ্টেণ্ড এইবিলাক এতিয়া আগত গাড়ী ৰাখি আছে। তো একবাৰ আপোনালোকক চাৰিওফালে মই দেখাই দিছোঁ দৃশ্যটো, গৈ চাই লওক। এই চাই লওক, এই ওপৰত চাওক এইবিলাক বৰফ চাওক, এই চাওক চাই লওক। ইয়াত ডেঞ্জাৰাছ হয়, বহুত ধুনীয়া হয় জেগাবোৰ, কিন্তু ঠাণ্ডাটো বহুত বেছি, বহুত হিচাপতকৈ বহুত বেছি ঠাণ্ডা হয়। এতিয়া যাই আছোঁ আমি মানা গাঁৱলৈকে গাড়ী বিচাৰি। তো বলক আপোনালোকে মোৰ লগত গৈ থাকক। এনেকৈ আমাৰ যাত্ৰা আৰম্ভ হ'ল বদ্ৰীনাথৰ পৰা মানা গাঁৱলৈ। বৰ বেছি দূৰ নহয়, মাত্ৰ 5-6 কিলোমিটাৰৰ দূৰ হয়। তো এনেকৈ গাড়ীত উঠি গৈ আছোঁ আমি। চাওক পাই গ'লোঁ মানা গাঁও, আৰু এই ওপৰত চাওক কি লিখা আছে। এই চাওক মানা গাঁও। তো মই ইয়াৰ কমপ্লিট মই ডিটেইলছ আপোনালোকক কৈ থাকিম। বহুত ৰহস্য আছে ইয়াৰ, চাই থাকিব আপোনালোকে। একবাৰ প্ৰকৃতি চাই লওক, ইয়াৰে প্ৰকৃতিটো চাই লওক। চাওক আপোনালোকক মই স্বৰ্গৰ গেটটো দেখাম, কোনফালেদি স্বৰ্গ যাব পাৰি। আৰু কমপ্লিটলি বস্তু দেখাই থাকিম, ভিডিঅ'টো কমপ্লিটকৈ চাই থাকিব। ইণ্ডিয়াৰ লাষ্ট আৰু ফাৰ্ষ্ট গাঁও চাওক, এইফালে ইণ্ডিয়াৰ লাষ্ট আৰু ফাৰ্ষ্ট গাঁও হয়, চাই থাকিব। বহুতো বস্তু আছিল ইয়াতে, অলপ দূৰ যাব লাগে, 40 কিলোমিটাৰ গ'লে স্বৰ্গৰ সেই 7টা চিৰি আপোনালোকে দেখা পালে হয়। যি 7টা চিৰি উঠি কিনে পাণ্ডৱসকলে স্বৰ্গ যাত্ৰা কৰিছিল, কিন্তু পচিবল নহয় 40 কিলোমিটাৰ যোৱাটো। তো বহুত ঠাণ্ডা ইয়াতে। ইফালে মোৰ চৰ্দি, আপোনালোকক দেখাম পিছত, আৰু কেতিয়াবা আহিম, আহাটো চিয়'ৰ হ'ব, মই দেখামেই মই। তো বৰ্তমান আপোনালোকক সৰস্বতী নদী দেখাম, যিটো নদী অকল এইটো জেগাতে অকল দেখা পায়, বাকী আৰু ক'তো দেখা নাপায়। সৰস্বতী নদী গণেশৰ অভিভাৱত লুপ্ত হোৱা বুলি বহুতে মানে, আৰু গ্ৰন্থতো লিখা আছে গণেশে অভিশাপ দিছিল সৰস্বতীক। যেতিয়া মানে মহাভাৰতখন লিখি আছিল গণেশে, তো তেতিয়া সৰস্বতীৰ ঢৌৰ শব্দ বহুত বেছি জোৰছে আহি আছিল। তো তেতিয়া গণেশে কৈছিল যে অলপমান লাহে লাহে ববলৈ, কিন্তু সৰস্বতীয়ে অহংকাৰত বোৱা নাছিলে। চ' তেতিয়া গণেশে অভিশাপ দিছিল যে তুমি আগত যাই কিনে লুপ্ত হৈ যাওঁ বুলি। তো ইয়াতে অলপ আগত গৈ কিনে সৰস্বতী নদী লুপ্ত হৈ যায়। তো আপোনাক কমপ্লিটলি দেখাম মই। আৰু বাকী ইয়াতে ভীমপুল আছে,
স্বৰ্গ যাত্ৰা কৰিবলৈ আহোঁতে ৰাস্তা পোৱা নাছিল, তেতিয়া ভীমে হাতেৰে ফুকু মাৰি কিনে এটা শিল বগৰাই কিনে এটা দলং টাইপ কৰি দিছিল, তাকে কয় ভীমপুল বুলি। আপোনালোক চব দেখাম মই এইখিনি, আপোনালোকে চাই থাকিব কমপ্লিটলি। মই এনেকৈ উঠি গৈ আছোঁ, কিমানবাৰ উঠিব লাগে গম নাপাওঁ আৰু গৈ আছোঁ। যাই সৰস্বতী নদীও চাব পাৰে, সৰস্বতী ধাম চাব পাৰে আৰু ভীমপুল চাব পাৰে। তো এনেকৈ গৈ আছোঁ আৰু এইটো ওপৰৰ ৰাস্তাটোৰে গণেশ গুফা, ব্যাস গুফা যাব পাৰে। তো মই আপোনালোকক লৈ যাম কমপ্লিটলি, চব বস্তু ডিটেইলছত দেখাম, আপোনালোকে চাই থাকিব। বহুত ধুনীয়া ঠাই হয়, বহুত ধুনীয়া হয়, আপোনালোকে চাই থাকিব। চাওক গৈ আছোঁ এতিয়া এনেকৈ, চাওক ইমান ধুনীয়া জেগা। এইবিলাক বহুত পুৰণা হয়, এইবিলাক বহুত পুৰণা হয়। আমি গৈ আছোঁ এনেকৈ, চাওক ইয়াতে লিখা আছে, চাওক সৰস্বতী আৰু ভীমপুল, চাওক ইয়াতে এনেকৈ গৈ আছোঁ আমি। আৰু এই চাওক এটা বস্তু দেখাই দিওঁ আপোনালোকক, হিন্দুস্তান কি প্ৰথম দোকান, মানে ইয়াৰে পৰা এইখনেই হ'ল হিন্দুস্তানৰ প্ৰথম আৰু লাষ্ট গাঁও, আৰু সেইখনেই হ'ল হিন্দুস্তানৰ প্ৰথম দোকান। তো প্ৰথম দোকানততো চাহ এক কাপটো খাব লাগিবই, নাম থাকি যাব হিন্দুস্তানৰ প্ৰথম দোকান। বহুত এক্সাইটেড মই সৰস্বতী নদীটো চাবৰ কাৰণে। সৰস্বতী নদী, আপোনালোকে ৰেডি সৰস্বতী নদী চাব। সেই বহুত পৌৰাণিক পুৰণা নদী সৰস্বতী নদী, যিটো নদী লুপ্ত হৈ যোৱা বুলি কয়, মাত্ৰ এটা জেগাতে দেখাব পাৰি। আৰু সেইটো নদীটো চাওক, মই দেখাই দিম। 1 2 3 চাওক, এইটোৱে হ'ল সেই সৰস্বতী নদী, মাত্ৰ ইয়াতে দেখা পায়। চাওক ইয়াতে কিমান স্পীডত বয়, ইয়াত ঢৌ চাওক, এই চাওক কিমান স্পীডত বৈ আছে, কিন্তু ইয়াতে পূৰা গৈ কিনে আগত লুপ্ত হৈ যায়, ইয়াৰ পিছত আৰু দেখা নাপায়। চাওক এইটোৱে হয় সৰস্বতী নদী, চাওক সৰস্বতী নদীটো ইয়াতে অকল চাব পাৰি যে, তাৰপিছত আৰু দেখা নাপায় সৰস্বতী নদী। চাওক ৰাস্তা বুলি যে মই কৈছিলোঁ, তো স্বৰ্গত যোৱাৰ যিটো ৰাস্তা হয়, তো চাওক এইটো চাওক স্বৰ্গৰোহণ মাৰ্গ। তো এনেকৈ স্বৰ্গত যাব পাৰে, এনেকৈ পিছে স্বৰ্গত মই জাষ্ট যাম ভীমপুৰলৈকে আৰু ব্যাস গুফা, গণেশ গুফালৈ যাম। তো আপোনালোকক চাই থাকিব, কমপ্লিটলি দেখাম আপোনাক। ইয়াতে সকলোৱে কোৱা মতে ইয়াতে মানসৰোবৰৰ পৰা পানী আহে বুলি কয়, মানসৰোবৰৰ পৰা। তো চাওঁ কোনফালে ক'ত মানসৰোবৰৰ পৰা পানী আহে, যদি বা আপোনালোকক দেখাম। বাকী এতিয়া গৈ আছোঁ ব্যাস গুফা আৰু গণেশ গুফা, আপোনাক গৈ দেখাম। তো অলপ মই এই বেলেগ চাইডে যাওঁ, বেলেগ চাইডে গৈ কিনে এইটো গণেশ গুফা আৰু ব্যাস গুফাটো দেখাম। আৰু ওপৰত চাওক বৰফ আছে, ওপৰত বৰফ আছে এতিয়া। বলক আজি গণেশ গুফা আৰু ব্যাস গুফা লৈ যাম। মাতটো চেঞ্জ হৈছে অলপ, মানে চৰ্দি লাগি আছে কাৰণে, তো মাতটো অলপ অদ্ভুত লাগিছে চাগে, তো বেয়া নাপাব আৰু। বহুত ঠাণ্ডা ইয়াতে চৰ্দি লগাটো, জ্বৰ উঠাটো স্বাভাৱিক, কিন্তু মোৰ জ্বৰ উঠা নাই, বাছ চৰ্দি লাগিছে অলপ, তো বেয়া নাপাব, মাতটো অলপ চেঞ্জ হৈছে। একচুৱেলি মই যিটো জেগাৰে আহিছোঁ, যিখন দলঙেৰে আহিছোঁ, সেইখন দলংকে ভীমপুল বুলি কয়। এই চাওক এইটোৱে হ'ল ভীমপুল, আৰু এই শিলটোৱে পাণ্ডৱসকলে অহাৰ সময়ত যেতিয়া আহিব পৰা নাছিলে, তেতিয়া ভীমে
এই ফিল্ডটো ভাঙি কিনে ইয়াতে থৈ দিছিল। তো তেতিয়াৰ পৰা এই ফিল্ডটোৰ নাম ভীমপুল হ'ল আৰু এই দলংখনৰ নাম ভীমপুল। লাষ্টত ইয়াতে মানুহে চাইজেৰে এটা ভাল অহা যোৱা কৰিবৰ কাৰণে দলং বনাই দিলে আৰু ইয়াতে লিখা আছে চাওক এইটো চাওক ইয়াৰ মাজত নদীটো আৰু এই তাৰে পৰা ইয়ালৈকে ভীমে এই শিলটো মাৰি ঘোচা মাৰি কিনে পেলাই দিয়া বুলি কয়। এই ঘোচা মাৰি কিনে শিলটো এনেকৈ ভাঙি কিনে পেলাই দিছিল ইয়াতে দি কিনে সিহঁতে এনেকৈ গৈ ইফালে এনেকৈ গৈ স্বৰ্গৰ ৰাস্তাই গৈছিল। তো এই যে মই খোজকাঢ়ি যে আছোঁ এতিয়া এইটোৱে হ'ল ভীমপুল চাওক। এইটো হ'ল সৰস্বতী নদী আৰু এইটো সৰস্বতীৰ পানী। আৰু এতিয়া যদি পাৰোঁ ব্যাঘ গুফা গণেশ গুফা আপোনালোকক দেখাম যদি টাইম মিলে, আৰু যদি নিমিলে মই যাব লাগিব ইয়াৰে পৰা। তো আপোনালোকে চাই থাকিব গণেশ গুফা আৰু এনেকৈ যায় ব্যাঘ গুফা আৰু গণেশ গুফা শ্বৰ্টকাট হয় এইটো চাওক। চাই দিব আপোনালোকে, মই দেখাম কমপ্লিটলি আপোনালোকক ব্যাঘ গুফা আৰু গণেশ গুফা চাবি নাপায়। চাওকচোন কেনেকুৱা ৰাস্তা আৰু গলি গলি শিলৰ মাজে মাজে বিচাৰে নাপায়। দুবাৰ ভুল লাগি গ'ল মোৰ। এইবাৰ যিটো ৰাস্তা দি গৈ আছোঁ চাওক সেইটো হয়নে নহয়। বহুত দূৰ আহি ব্যাঘ গুফা পালোঁ। এই চাওক ব্যাঘ গুফা আৰু ব্যাঘ গুফাৰ ওপৰত শিলবোৰ চাওক কিবা কিতাপৰ নিচিনা হয় চাওকচোন। চাওক কিবা কিতাপৰ পাতৰ নিচিনা এনে চাওক। ইয়াৰো কিবা ৰহস্য আছে চাওক, কিতাপৰ পাতৰ নিচিনা। এইটো একদম ব্যাঘ গুফাৰ তলতে আছোঁ আৰু আগতে শিলৰ গুফা আছিল বাৰু, এতিয়া অলপ কিবা বনাই দিলে চাওক। কেমেৰা অলপ নাই কাৰণে ভালকৈ আপোনালোকক ভিতৰখিনি দেখাব নোৱাৰিলোঁ, কিন্তু ভিতৰখিনি পূৰা শিলেৰে নিৰ্মিত আছে আৰু পুৰণা একদম পৌৰাণিক বিষ্ণু দেৱতাৰ মূৰ্তি আৰু ব্যাসদেৱৰ মূৰ্তি আৰু ব্যাসদেৱৰ পুত্ৰৰ মূৰ্তি চব আছে। তো এইটো চাওক। তো ইয়াৰে পৰা আমি যাম গণেশ গুফা। তো আপোনালোকে চাই থাকিব ভালকৈ। তো আমি এতিয়া ইয়াৰে পৰা ওলাই দিম আৰু ওলাই দিয়াৰ ৰাস্তাতে আমি সেই পাম গণেশ গুফা পাম। তো ব্যাঘ গুফা আপোনালোকক দেখালোঁ, এতিয়া মই গণেশ গুফা আপোনালোকক দেখাম। এই যোৱা ৰাস্তাতে পৰিব গণেশ গুফা, যিটো গুফাত গণেশে বহি মহাভাৰতখন ৰচনা কৰিছিল। চ' ব'লক আপোনালোকক গণেশ গুফাটো দেখাই দিওঁ। তাৰপিছত গণেশ গুফা দেখাৰ পিছত আমি বদ্ৰীনাথলৈ যাম আৰু বদ্ৰীনাথৰ পৰা মোৰ বেগ পেক বস্তুখিনি লৈ হৰিদ্বাৰলৈ আজি যাত্ৰা আৰম্ভ কৰিম। আৰু তেনেকৈ চাই থাকিব, দেখাই দিম আৰু কিবা দেখাবলৈ থাকিলে মই দেখাম বাৰু আপোনালোকক। তো ব'লক গণেশ গুফা যাম। তো এইটোৱে হ'ল গণেশ গুফা হয় চাওক। এইটো গণেশ গুফা, আমি গণেশ গুফা পালোঁ চাওক। এইটোৱে হ'ল গণেশ গুফা চাওক। চাওক এইটো গণেশৰ বহুত পুৰণা মূৰ্তি হয় আৰু চাওক সেইটোৱে গুফা হয়। জাষ্ট সন্মুখত এইখিনি বনাই দিছে মানুহে যাতে ভালকৈ দৰ্শন কৰিব পাৰে। এনে আগতে এইটো গুফাই আছিল সেনেকৈ, আৰু ইয়াৰে পৰা ভিতৰত গ'লে এইটো গুফাই হয় চাওক। নাজানো মোবাইল নিব দিয়ে নিদিয়ে সুধি চাওক। আৰু সেইটোৰে আৰু এই গুফাটোতে লিখিছিল গণেশে সেই মহাকাব্য মহাভাৰত। এইটোৱে গুফা হয়, এই গুফাতে গণেশে চাওক
এই গুফা হয় এই গুফাটো চাওঁ এইটো হাৱান কুণ্ড আৰু এই গুফাটোৰ এই কাষত বহি কিনে এইবিলাকৰ কাষত বহি কিনে এই ইয়াতে বহিছিল চাগে গণেশে তো তাত বহি কিনে গণেশে মহাভাৰতখন লিখিছিল চাই লওক ইয়াত বহি কিনে গণেশে মহাভাৰতখন লিখিছিল চাওক কিমান পুৰণা হয় গুফাটো ইয়াতে কিছুমান গণেশ আৰু ব্যাসদেৱৰ কথা লিখা হৈ আছে চব লিখি থোৱা আছে ব্যাস আৰু গণেশৰ সেই গ্ৰন্থখন লিখি থকাৰ সময়ত ব্যাস আৰু গণেশৰ মাজত যি কথা হৈছিল তাৰে অলপমান লিখি থোৱা আছে চব গুফা গণেশ গুফা আৰু কমপ্লিট মানাহ গাঁওখন দেখালোঁ সৰস্বতী নদী দেখালোঁ যিটো নদী মানুহে সহজে দেখা নাপায় দেখাব পোৱা চান্স মাত্ৰ এটাই আছে মানাহ গাঁও আহিব লাগিব কেৱল মানাহ গাঁৱতে দেখা পায় তো আপোনালোকক দেখালোঁ সেইবোৰ আৰু এতিয়া মই ইয়াৰে পৰা বিদায় লওঁ মানাহ গাঁৱৰ পৰা গৈ কিনে মই হৰিদ্বাৰত মানাহ গাঁৱৰ পৰা মই এতিয়া বদ্ৰীনাথত যাম বদ্ৰীনাথৰ পৰা মই হৰিদ্বাৰত যাত্ৰা কৰিম তো মানাহ গাঁৱৰ ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্টত জনাব তো ইয়াতে মই মানাহ গাঁৱৰ ভিডিঅ'টো মই শেষ কৰোঁ তো পুনৰ এটা বেলেগ ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই টাটা জয় অসম